নমস্কাৰ চিট্ৰাছ ট্ৰেডিশ্যনেল কালেকশ্যনৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কেইটামান খুব সুন্দৰ স্লেব কটনৰ যোৰা দেখুৱাবলৈ বিচাৰিছোঁ। আহকচোন চাওঁ। প্ৰথমৰ যোৰাটো হ'ব এইটো হ'ব য়েল্লো কালাৰত আছে, খুব ধুনীয়া হয় কাপোৰযোৰ। ইয়াত ব্লু কালাৰৰ সূতাৰে কাম কৰা হৈছে। এইখন আহিব চাদৰখন। এয়া চাদৰৰ আঁচলটো এইটো ডিজাইন থাকিব। চাদৰৰ আঁচল ভাগত এই ডিজাইনটো থাকিব আৰু মাজভাগটো এনেকৈ বুটাবিলাক থাকিব। এয়া এনেকৈ বুটা থাকিব, ব্লু কালাৰৰ সূতাৰে কাম কৰিছে। এনেকৈ বুটা দুটাকৈ বুটাবিলাক থাকিব। চাদৰৰ আঁচল ভাগটো খুব মৰম লগা হয়, ফুলৰ ডিজাইনটো। এইটো হ'ব চাদৰৰ আঁচল ভাগ। এয়া আৰু কাপোৰযোৰৰ কালাৰটো খুব ভাল লাগিছে দেখিবলৈ। এইখন ইয়াৰ মেখেলাখন হ'ব। এইকেইটা আহিব চাইড পাৰি, চাদৰৰ চাইড পাৰি আহিব এইকেইটা। কাপোৰযোৰ দেখিবলৈ খুব ধুনীয়া লাগিছে, যিহেতু য়েল্লো কালাৰৰ কাপোৰযোৰৰ ওপৰত ব্লু কালাৰৰ সূতা আৰু গল্ডেন কালাৰ গুণাৰে কাম কৰিছে। এইটো আহিব ব্লাউজ পিচটো। ব্লাউজ পিচত এটা পাৰি আহিব এনেকৈ, এইটো পাৰি আহিব আৰু ইয়াত এইবিলাক গুণা গল্ডেন গুণাৰে কাম কৰিছে এইবিলাক। এয়া মেখেলাখন এনেকৈ এইটো তলত থাকিব আৰু চাদৰৰ আঁচলৰ যিটো ডিজাইন হ'ব সেইটো তললৈ থাকিব আৰু এইকেইটা এনেকৈ ওপৰলৈ বুটা থাকিব। তিনিটা লাইনৰ এনেকৈ বুটাবিলাক থাকিব আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব অনলি 850। 850ত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এটা যোৰা দেখুৱাওঁ ইয়াৰে। এইটো আহিব লেভেণ্ডাৰ কালাৰ, পিংক আৰু চিলভাৰ গুণাৰে কাম কৰা হৈছে। পিংক কালাৰ সূতা আৰু চিলভাৰ গুণা কাম কৰিছে কাপোৰযোৰত। খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু স্লেব কটনৰ কাপোৰ আপোনালোকে জানে কিমান পিন্ধিবলৈ আৰাম হয়। আপোনালোকে যেনেকৈ কোচ দিয়ে তেনেকৈ থাকিব। এইখন আহিব চাদৰখন। এয়া চাদৰৰ আঁচল ভাগত এনেকৈ থাকিব। এয়া হ'ব চাদৰৰ আঁচল ভাগ। খুব মিহিকৈ কামবিলাক কৰিছে, সূতাৰ কামবিলাক খুব মিহিকৈ কৰা হৈছে। এয়া আৰু এনেকৈ বুটাবিলাক থাকিব। চাদৰৰ মাজভাগত এনেকৈ বুটা থাকিব। এয়া মেখেলাখন দেখুৱাই দিওঁ। স্লেব কটনৰ কাপোৰ আপোনালোকে খুব ভাল পায় পিন্ধি, আৰু মই নিজেও ব্যৱহাৰ কৰিছোঁ। মই নিজেও খুব ভাল পাওঁ, সেইকাৰণে মই স্লেব কটনৰ কাপোৰ প্ৰায় আপোনালোকলৈ লৈ আহোঁ। আৰু যিসকলে স্লেব কটনৰ কাপোৰ ব্যৱহাৰ কৰিছে তেওঁলোকে বিচাৰিয়ে থাকে। এয়া এইখন হ'ব মেখেলাখন। মেখেলাখন এনেকৈ ওপৰলৈ এই তিনিটা লাইনৰ বুটা থাকিব আৰু তলৰ এইটো চাদৰৰ আঁচলৰ ডিজাইনটো থাকিব। আৰু ব্লাউজ পিচটো আহিব ইয়াৰ প্লেন আহিব, লগতে এনেকৈ এটা পাৰি আহিব ব্লাউজ পিচত। এইটো চাদৰৰ চাইড পাৰিকেইটা আহিব সৰু সৰুকৈ, খুব মিহি মিহিকৈ চাদৰৰ চাইড পাৰিকেইটা আহিব। এইকেইটা আহিব চাদৰৰ চাইড পাৰি। খুব ধুনীয়া লাগিব কাপোৰযোৰ। যেতিয়া আপোনালোকে কাপোৰযোৰৰ চাদৰৰ চাইড পাৰিকেইটা লগাই ল'ব, যেতিয়া আপোনালোকে ব্লাউজটো চিলাই ল'ব, ৰেডি কৰি লোৱাৰ পাছত কাপোৰযোৰ খুব মৰম লগা এযোৰ কাপোৰ হ'ব। পিন্ধিবলৈ আপোনালোকে আৰাম পায়। আৰু স্লেব কটনৰ কাপোৰ এনেকুৱা আপোনালোকে যিমানেই ৱাছ কৰিব সিমানেই পিন্ধিবলৈ ভাল হয়, সিমানেই আৰামদায়ক হৈ যায়। আৰু এই কাপোৰযোৰৰ প্ৰাইচো হ'ব 850। ইয়াৰ আৰু এটা কালাৰ আছে, মই দেখুৱাই দিওঁ। ডিজাইনটো বেলেগ হ'ব। প্ৰত্যেকযোৰ কাপোৰৰ ডিজাইন মই বেলেগ বেলেগ লৈ আহিছোঁ আপোনালোকে, কাৰণ আপোনালোকে প্ৰত্যেকে বেলেগ বেলেগ ডিজাইনৰ কাপোৰ বিচাৰি থাকে, সেইবাবে মই ফুলৰ ডিজাইনবিলাক বেলেগ বেলেগ লৈ আহিছোঁ। এইযোৰ আহিব এইটো ব্লু কালাৰৰ, আৰু ব্লু কালাৰত এইটো পিংক কালাৰৰ সূতাৰে কাম কৰা হৈছে। এইখন আহিব চাদৰখন। চাদৰখন এনেকৈ আঁচলৰ ডিজাইনটো এইটো থাকিব আঁচলৰ ডিজাইনটো, আৰু এইখিনি ঘনকৈ থাকিব। মাজভাগত এনেকৈ মিহিকৈ এনেকৈ বুটা থাকিব। মাজভাগত গাৰ মাজভাগত এনেকৈ
মিহি মিহিকৈ এনেকৈ ঘন ঘনকৈ বুটাবিলাক থাকিব ইয়াৰে চাদৰৰ সাইড পাৰিকিটা ইয়াতে আছে দেখুৱাই দিছো চাদৰৰ সাইড পাৰিকিটা খুব মিহি হয় আৰু খুব মৰম লাগিছে একেবাৰে ইউনিক এটা ডিজাইন হয় চাদৰখনৰ সাইড পাৰিকিটা এটো আহিব চাদৰৰ সাইড পাৰিত এখন মেখেলাখন আহিব ইয়া এখন আহিব মেখেলা পছন্দ হলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু আমাক যোগাযোগ কৰিব আৰু এটো আহিব ব্লাউজ পিচটো এনেকৈ গাত বুটা থাকিব আৰু এটাই পাৰিটো আহিব এটো আহিব ব্লাউজ পিচৰ পাৰি বুটাৰে হৈতে এনেকৈ ব্লাউজ পিচৰ এটা পাৰি আহিব খুব ধুনিয়া লাগিছে কাপোৰযোৰ একেবাৰে লাইট ওয়েট হয় এয়া যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু আমাক যোগাযোগ কৰিব 850 ত আপোনালোকে স্লেব কটনৰ কাপোৰসমূহ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব সুপাৰ কটনৰ কেইটামান জোৰা দেখুৱাও ডিজাইন তো দেখুৱাই দিও এয়া এটো আহিব সুপাৰ কটনৰ জোৰা গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰ কাম আছে গুটি কাপোৰযোৰ ইয়াতে হুটাৰ কাম নহয় এবিলাক গুণাৰ কাম হয় গোল্ডেন আৰু সিলভাৰ গুণাৰ এখন আহিব চাদৰখনৰ মাজভাগটো গুটি গাটো যেনেকৈ খুব ঘনকৈ আৰু মিহি মিহিকৈ কাম বিলাক আছে খুব ঘনকৈ আছে কাম বিলাক এটো আহিব আপোনালোকৰ মেজেন্টা কালাৰত ৰেড জেন লাগিছে যদিও এটো মেজেন্টা কালাৰত আহিব খুব ভাল লাগিছে কালাৰটো তাতে গোল্ডেন আৰু সিলভাৰ গুণাৰে কাম কৰা হৈছে যেটো এনেকৈ মিহি মিহিকৈ বুটা বিলাক থাকিব ইয়া চাদৰ আঁচলটো এটো আহিব চাদৰ আঁচলটো আৰু চাদৰৰ সাইড পাৰিকিটা খুব ধুনিয়া লাগিছে এইকিটা আহিব চাদৰৰ সাইড পাৰি এইকিটা আহিব চাদৰৰ সাইড পাৰি সুপাৰ কটনৰ কাপোৰটো স্লেব কটনৰ কাপোৰতকৈ অলপ বেছি আৰামদায়ক হয় পিন্ধিবলৈ অলপ কোমল হয় এখন আহিব মেখেলাখন এখন মেখেলাখনৰ এটো ডিজাইন তলত এনেকৈ আছে আৰু ওপৰলে এনেকৈ বুটা আছে ব্লাউজ পিচটো দেখুৱাই দিছো ব্লাউজ পিচটো এনেকৈ গুটি গাটো এনেকৈ খুব ঘন ঘনকৈ একেবাৰে সৰু সৰু বিন্দি বুটাৰ এটো এই বুটা বিলাক থাকিব একেবাৰে মিহি মিহি গৈ আৰু এটা পাৰি আহিব লগত এটো এই বুটা বিলাক আহিব একেবাৰে সৰু সৰু বিন্দি বুটা হয় আৰু এটা পাৰি আহিব ইজু আপোনালোকে লম বুলি ভাবিলে ল'ব পাৰে সুপাৰ কটনৰ এটা খুব ধুনিয়া জোৰা হয় এটো আপোনালোকে পিন্ধিও খুব আৰাম পাব আৰু ইয়াৰ ডিজাইনটো খুব ভাল লাগিছে খুব মিহি মিহিকৈ কাম বিলাক কৰা হৈছে গোল্ডেন গুণা আৰু সিলভাৰ গুণাৰ কাম আছে গুটি কাপোৰযোৰ ইয়া আজি কেমেৰাত গ্লেজিংটো ইমান ধৰিব নোৱাৰিব গুণাৰ গ্লেজিংটো কিন্তু যেতিয়া আপোনালোকে ল'ব তেতিয়া আপোনালোকে গম পাব খুব ধুনিয়া এযোৰ কাপোৰ হয় আৰু এই কাপোৰযোৰ প্ৰাইস হ'ব 1050 আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব এটা কালাৰ আছে মই দেখুৱাই দিওঁ আপোনালোকে এটো হ'ব সি গ্ৰীনত ডিজাইনটো সেম হ'ব মাত্ৰ কালাৰটো বেলেগ হ'ব এটো সি গ্ৰীনত আহিব ডিজাইনটো যেহেতু সেম হ'ব গতিকে মেলি নেদেখুৱাও কাৰণ প্ৰত্যেকযোৰ কাপোৰ মেলি মেলি দেখুৱাই থাকোতে যথেষ্ট সময় লয় হেতু কাৰণে মেলি নেদেখুৱাও আপোনালোকে ডিজাইনটো একেই হ'ব আপোনালোকে অনুমান কৰি ল'ব আৰু এটো কালাৰটো সি গ্ৰীনত আহিব আৰু যদি আপোনালোকৰ এটো ডিজাইনৰ বেলেগ কালাৰৰ প্ৰয়োজন হয় আপোনালোকে আমাক যোগাযোগ কৰিব আপোনালোকে আমাক তেতিয়া আমি আপোনালোকক ইয়াৰ বেলেগ কালাৰ বিলাকৰ ফটো আমি দি দিব পাৰিম ভিডিঅ দেখুৱাই থাকিবলৈ যথেষ্ট দীঘলীয়া হৈ যায় ভিডিঅটো গতিকে মই ইয়াৰ ডিজাইনটো দেখুৱাই দিছো আপোনালোকৰ যদি বেলেগ কালাৰৰ লাগে এটো ডিজাইন তেতিয়া আপোনালোকে আমাক জনাব আমি আপোনালোকক ফটো পঠিয়াই দিম
সেমি ঘিসাৰ সেট এটা দেখুৱাই দিও ডিজাইন এটা নতুন ডিজাইন আহিছে যিহেতু সেমি ঘিসা মই আগেও আনিছো আপোনালোকে বাৰেপতি সেমি ঘিসাৰটো ৰিকুৱেষ্ট কৰি থকাৰ বাবে পুনৰ আনিছো খুব ভাল হয় সেমি ঘিসাৰ কাপোৰবিলাক ব্যৱহাৰ কৰিবলৈ সেমি ঘিসাৰ কিন্তু কেইবাটাও কোৱালিটি থাকে আপোনালোকে হেতু চাব কিছুমান একেবাৰে কমটি ৰেঞ্জত দিব পৰা যায় যিবিলাক তাৰ কাপোৰটো অলপ এই কাপোৰটো ইমান কোমল নাথাকে হেতু অলপ পিছল টাইপ থাকে কাপোৰটো পিন্ধি ইমান আৰাম নাপাব আপোনালোকে ইয়াৰ ডিজাইনটো অলপ দেখুৱাই দিও এইটো ডিজাইনতে মই আগেও আনিছো কিন্তু তাৰ ফুলৰ ডিজাইনটো বেলেগ আছিল এটো মই গছা ডিজাইনত আনিছো এতিয়া এবাৰ আমি গছা ডিজাইনত কৰা হৈছিল এইটো এনেকৈ চৰাই আছে এইটো খুব ধুনীয়া লাগিছে এই ডিজাইনটো পাৰ্পল কালাৰ হয় কাপোৰযোৰ আৰু আগা চাদৰ আচলত এই ডিজাইনটো থাকিব আৰু লগতে দহি বিলাক এনেকৈ সেমি ঘিসাৰ বিলাক দহি হয় এই দহি বিলাক এনেকৈ থাকিব এইটো ইয়াৰ ডিজাইনটো খুব ভাল লাগিছে গছা ডিজাইনটো ইয়াত নিজে আপোনালোকৰ পছন্দ হলে স্ক্ৰিনশ্বট ল'ব আপোনালোকে সেমি ঘিসাৰ যদি ডিজাইনটো পছন্দ হৈছে তেন্তে আপোনালোকে কালাৰ বেলেগ বিচাৰিলে পাই যাব যেটো আমি ভিডিওত দেখুৱাই থাকিবলৈ আমাৰ অসুবিধা হয় যথেষ্ট দীঘলীয়া হৈ যায় ভিডিওটো এয়া মেখেলাখন হ'ব মেখেলাখনৰ তলত এই ডিজাইনটো থাকিব এনেকৈ আৰু ওপৰলে এনেকৈ প্লেন হ'ব এয়া খুব এজোৰ ধুনীয়া কাপোৰ হয় কেবাৰে ইউনিক পিস হয় আৰু ইয়াৰ ব্লাউজটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজ পিছত আহিব এনেকৈ বুটা আহিব এই গছা ডিজাইনৰ সৰু সৰু বুটা আহিব আৰু ইয়াৰ প্ৰাইস হ'ব 1200 ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব একেবাৰে কোমল আমল ধুনীয়া এজোৰ কাপোৰ হয় সেমি ঘিসাৰ একেবাৰে টপ কোৱালিটি হয় আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু আমাক WhatsApp কৰিব মিক্স পাটৰ এটা জোৰা দেখুৱাও ডিজাইন এটা দেখুৱাই দিও আপোনালোকে অন্য যদি আপোনালোকক বেলেগ মিক্স পাটৰ কাপোৰ দৰকাৰো হয় আপোনালোকে আমাক বহুতে কন্টাক্ট কৰি আছে কিন্তু বহুতৰে নাম্বাৰ বিলাক আমাৰ সেভ কৰিবলৈ থাকি যায় যেটো কাৰণে আপোনালোকে আমাৰ ষ্টেটাস বিলাক হয়তো নাপায় বহুতে পাইছেও আৰু আমাৰ ষ্টেটাসতে বহুত কাপোৰ গুচি যায় গৈ যেটো আমাৰ ভিডিও দিবলৈ আমাৰ নাথাকে গৈ গতিকে আপোনালোকে আমাক মেছেজ কৰি দিব মেছেজ কৰাৰ পিছত আমি আপোনালোকৰ নাম্বাৰ বিলাক WhatsApp গ্ৰুপত সেভ কৰি দিম তেতিয়া আপোনালোকে আমাৰ ষ্টেটাস বিলাকো পাই থাকিব তাৰ থ্ৰুইদি আপোনালোকে কাপোৰ ল'ব পাৰিব এটো হোৱাইটত আনিছো মিক্স পাটৰ জোৰা হয় হোৱাইটত মই আগেও আনিছিলো কিন্তু এটো জোৰা ৰিকুৱেষ্ট আছিলে গতিকে পুনৰ লৈ আহিছো আগে অনা জোৰ কেটা বহুতৰে ভাগত নপৰিলে গৈ গতিকে পুনৰ আনিবলৈ কোৱাৰ বাবে মই লৈ আহিছো এতিয়া আপোনালোকে কোনে বিচাৰি আছিল আপোনালোকে লৈ ল'ব পাৰিব এইটো হয় ইয়াত গোল্ডেন গুণাৰ কাম আছে গছা ডিজাইনৰ গোল্ডেন গুণাৰ কাম কৰা হৈছে কাপোৰযোৰত মেইন সেটৰ দৰে লাগিছে কাপোৰযোৰ নহয়নে যেটো আমাৰ আগৰ মেইন সেট বিলাক আছিলে গোল্ডেন গুণাৰে কাম কৰে খুব ধুনীয়া লাগিছে কাপোৰযোৰ বহুত মৰম লাগিছে হোৱাইট কালাৰ কাপোৰ এনেও মোৰ বহুত মৰম লাগে তাতে আকৌ গোল্ডেন গুণাৰ কাম আছে গাত এনেকৈ মিহি মিহিকৈ বুটা বিলাক থাকিব ইয়া খুব ঘনকৈ আছে এটা হেভি কালেকশন হয় কিবাৰে ঘনকৈ কাপোৰযোৰত ফুল বিলাক আছে আৰু চাদৰৰ আচল ভাগটো খুব মৰম লগা হয় ইয়া চাদৰৰ সাইড পাৰি গিলা দেখুৱাই দিছো এগিলা আহিব চাদৰৰ সাইড পাৰি ইয়া যেতিয়া আপোনালোকে চাদৰৰ সাইড পাৰি বিলাক লগাই ল'ব তেতিয়া কাপোৰযোৰ আৰু ধুনীয়া লাগিব মিক্স পাটৰ হয় যদিও এই মিক্স পাটটো ভাল কোৱালিটিৰ মিক্স পাট মই আনো সদায় আপোনালোকে জানে আপোনালোকক মই সদায় ভাল কোৱালিটিৰ কাপোৰ দিবলৈ চেষ্টা কৰো যাতে আপোনালোকে পইচাৰ বিনিময়ত এজোৰ ভাল কাপোৰ পায় যেটো আপোনালোকে দাম দিব হেতুৰ বিনিময়ত আপোনালোকে সেই দামতকৈ যাতে এজোৰ ভাল কাপোৰ আপোনালোকে পায় হেতুৰ প্ৰতি মই লক্ষ্য ৰাখো ইয়া এইখন হ'ব মেখেলাখন
মেখেলাখন এনেকৈ তল ভাগত এই ডিজাইনটো থাকিব ওপৰলৈ এনেকৈ বুটা থাকিব একেবাৰে আঁঠুলৈকে এই ডিজাইনটো থাকিব এনেকৈ বুটাবিলাক একেবাৰে আঁঠুলৈকে থাকিব আৰু ইয়াৰ ব্লাউজ পিচটো খুব ধুনীয়া হয় এইটো আহিব ব্লাউজ পিচটো গাত এনেকৈ বুটা থাকিব লগতে এইটো এনেকৈ হেণ্ডত আহিব খুব ধুনীয়া লাগিব হেণ্ডত যেতিয়া আপোনালোকে এই ডিজাইনটো কৰিব এই কমপ্লিট এযোৰ পাটৰ কাপোৰৰ দৰেই লাগিব আৰু পিন্ধিবলৈ আপোনালোকে খুব ভাল পাব যিহেতু খুব ভাল কোৱালিটিৰ মিক্স পাট হয় এইটো ইয়াৰ লাইট ৱেইট হয় কাপোৰযোৰ যদিও বহুত ফুল আছে কাপোৰযোৰ একেবাৰে লাইট ৱেইটৰ হয় আপোনালোকে মিক্স পাটৰ কাপোৰ বহুতেই বিচাৰি আছিল আপোনালোকে যিসকল বাইদেৱে আমাক কণ্টেক্ট কৰিছিল ফোন কৰিছিল তেওঁলোকে পুনৰ আমাক মেছেজ এটা কৰি দিবচোন কাৰণ আপোনালোকৰ নাম্বাৰবিলাক ছেভ কৰিবলৈ আমাৰ থাকি গ'ল গতিকে আপোনালোকৰ ফটোবিলাক পঠোৱাবলৈ আমাৰ অসুবিধা হৈছে যিসকলে আমাক ফোন কৰিছিল তেওঁলোকে আমাক কাইণ্ডলি এটা মেছেজ কৰি দিব তেতিয়া আমাৰ সুবিধা হ'ব আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ হৈছে তেন্তে স্ক্ৰীনশ্বট এটা ল'ব আৰু আমাক যোগাযোগ কৰিব আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব কেৱল 1700 টকা অনলি 1700ত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজিলৈ ভিডিঅ'টি ইমানতে সামৰো আজি ইমানখিনিয়ে কালেকশ্যন দেখুৱালোঁ কাৰণ বেছি কালেকশ্যন দেখুৱাবলৈ ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায় আৰু নতুন কিছুমান কালেকশ্যন লৈ খুবেই সোনকালে আপোনালোকৰ ওচৰলৈ আমি আহি আছোঁ আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ক'ৰ পৰা আমাৰ ভিডিঅ'বিলাক চাই আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ কাপোৰসমূহ যিসকলে সংগ্ৰহ কৰিছে তেওঁলোকে আমাক কমেণ্টত জনাব আপোনালোকে আমাৰ কাপোৰবিলাক কেনেকুৱা পাইছে আৰু আপোনালোকে আমাক পাৰ্চনেলি ফোন কৰাতকৈ তাত কমেণ্টত আমি জনালে বেছি ভাল পাম যিহেতু আপোনালোকৰ এটা কমেণ্টৰ থ্ৰুৱেদি আন 10 গৰাকী বাইদেৱে কাপোৰ এযোৰ সংগ্ৰহ কৰাত হয়তো তেওঁলোকৰ সুবিধা হ'ব গতিকে আপোনালোকে কমেণ্টত জনাই দিব আৰু ক'ৰ পৰা চাই আছে সেইটো জনাব আমাক আমাৰো ভাল লাগে আপোনালোকে বহুত মানুহে আমাক চায় আৰু বহুতে আমাক যথেষ্ট উৎসাহ যোগাইছে আৰু আপোনালোকে আমাৰ চেনেলটো লাইক কৰি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমাৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ